মাকুম হাবজান উন্নয়ন খণ্ডৰ শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক আৰু অপৰাধ অনুসন্ধান শাখাৰ দলৰ অভিযান। হাবজান উন্নয়ন খণ্ডৰ শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া অনুপমা গোহাঁয়ে উৎকোচ লোৱাৰ অভিযোগত এই অভিযান। জানিবলৈ পৰা মতে তিনিচুকীয়া জিলাৰ মহকুমাস্থিত কাৰ্যালয়ত অংগনবাড়ী কেন্দ্ৰৰ ঘৰৰ ভাড়া মুকলি কৰাৰ বাবে এগৰাকী অংগনবাড়ী কৰ্মীৰ পৰা ৭,০০০ টকা উৎকোচ লোৱাৰ অভিযোগ। বৰ্তমান অনুপমা গোহাঁইৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক আৰু অপৰাধ অনুসন্ধান শাখাৰ এটা দলে অভিযান চলোৱাৰ সমান্তৰালকৈ বিষয়াগৰাকীৰ বাহনতো তলাচী অভিযান চলোৱা পৰিলক্ষিত হৈছে। এই সন্দৰ্ভত হাবজান উন্নয়ন খণ্ডৰ শিশু উন্নয়ন প্ৰকল্পৰ বিষয়াগৰাকীয়ে কোনোবা দুষ্ট চক্ৰৰ ষড়যন্ত্ৰৰ বলি হোৱা বুলি মত উত্থাপিত কৰিছে।